হেল্ল' এভৰিৱান, মই জানো কি আপোনালোকৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। আমিও ভালে আছোঁ বাৰু। আজি অকণমান ওলাই যাব লৈছোঁ, দূৰলৈ নহয় বাৰু, ওচৰতে বজাৰৰ বিশেষ ঘৰৰ প্ৰয়োজনীয় বস্তু দুটামান আনিবলৈ আছে। মই ভাবিছোঁ লৈ আহিম, লগতে শাক পাচলিও নাই, শাক পাচলিও আনোগৈ। ল'ৰাটোৱে মই যাম, খোজকাঢ়ি যাম বাৰু। এই ভাবিলোঁ ভিডিঅ' এটা কৰি দিওঁ, আপোনালোককো দেখাম ইয়াত কেনেকুৱা দোকান চোকানবোৰ, তাৰ উপৰি শাক পাচলি কেনেকুৱা, ইয়াত দামটো সস্তাই বাৰু, আপোনালোককো দেখাম। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকি ভিডিঅ' পালে শেষলৈকে চাব। বেটাই মই যাবলৈ ওলাইছোঁ। এইটো বেটাটো কোমলৰ তলত আছে। যাবা নাই বুজাল, যাবা নাই যাবা নাই? উঠা আকৌ তেতিয়াহ'লে। উঠিলে হাই কৈ দিয়াচোন এবাৰ। গুড ইভিনিং। ভালকৈ ক'ব লাগে। অঁ, আমি এতিয়া ক'লৈ যাম ধুনু? বজাৰলৈ হয় নাই? বজাৰ যাবানে? আমি বজাৰ আহি পালোঁ আৰু প্ৰথমতে আমি এতিয়া কঁঠাল থাকি ওচৰলৈকে আহিলোঁ। কঁঠাল এমাহমান আগতে ওলাইছে বাৰু, আমি তেতিয়া লোৱা নাই, ভাবিলোঁ আজি লওঁ আৰু কেনেকুৱা হয় বনাই খাম, লগতে আপোনালোককো ক'ম, দেখুৱাম কেনেকৈ বনাওঁ। গতিকে ভিডিঅ'টো চাই থাকিব। আধা কিলো দে দো ভैया, आधा किलो दे दो। कौन सा वाला? ये वाला। এতিয়া মই আধা কিলো ল'ব লৈছোঁ। ইয়াত আপোনালোকে দেখিছে যে বাকলি যোনখিনি গুচাই থোৱা আছে, কঁঠালৰ ফুটবোৰ উলিয়াই থোৱা আছে, এইখিনি 80 টকা কিলো বুলি কৈছে। আৰু যোনখিনি বাকলি আছে মই ল'ব লৈছোঁ 60 টকা কিলো। দেখিছে নাই, অকণো বেছিকৈ নিদিয়ে। আমাৰ অসমত হোৱাহেঁতেন আমাৰ মানুহে এনেই দি দিয়ে, কোনো এনেই তাৰ পৰা কাটি কিনে দি দিছে, এনেকুৱা বাহিৰত মানুহ। আধা কিলো ল'ম আৰু বাকলি গুচাই কিনে ল'ম। আৰু যোনবোৰ বাকলি নথকা সেইবোৰ 80 টকা বুলি কৈছে কিলো, সেইখিনি লোৱা নাই বাৰু, ঔষধ দিয়া আছে বুলি মই নাই। ইয়াত পিছবিলাকে এনেকৈ আলু পিঁয়াজ ঠেলাবোৰত বিক্ৰী কৰিবলৈ ওলায়। চব্জি চব্জি চব মই এতিয়া বন্ধাকবি অকণ ল'ব লৈছোঁ। 20 का किलो, 1 किलो दे दो। गाजर कितना कर गया? गाजर 20 रुपये। ये ना এইখিনি পাত শাক দিব লৈছোঁ, এইখিনি জিলি মিলি বুঠোৱা বুলি কওঁ, ইয়াতো বুঠোৱা বুলিয়ে কয় বাৰু। 10 रुपये নাই একে দে দো। এইখিনি অকণমান আৰু আছে, এইবোৰ পাত শাক জিলি মিলি বুঠোৱা যোনটো মেথি পালেং এইবোৰ চব এইখিনি ঠেলাত আছে। আৰু লগতে আছে এইটো মেচিন এটা আছে, এই মেচিনটো চব্জিখিনি কিনি পিনে মানুহে সৰু সৰুকৈ টুকুৰা টুকুৰ কাটি একেবাৰে অকণমানি কাটি পিনে লৈ যায়। মই ভাবিছিলোঁ আগতে গৰুক খুৱাই নেকি, নহয়, মানুহে চব্জি ঘৰত খাবলৈ সৰুকৈ কাটি गाजर कितना करे भैया? गाजर মই 1 কিলো ল'লোঁ 30 টকা দি। আৰু এইখিনি পলিথিনত দেখিছে যে এইখিনি কঁঠালে হয়, আধা কিলোকৈ বান্ধি থোৱা আছে, কোনোবাই ল'লে এনেকৈ ল'ব পাৰে। আলু 10 টকা কিলো, পিঁয়াজ 20 টকা কিলো হৈ আছে ইয়াত। গাজৰ ল'লোঁ। এতিয়া এইফালে এখন দোকান আছে, গৰম কাপোৰ চুৱেটাৰ পায়। আৰু লগতে এইখিনি বিলাহী ল'ব লৈছোঁ, 1 কিলো ল'ব লৈছোঁ 20 টকা কিলো। আৰু ইয়াতো কঁঠাল আছে বান্ধি থৈ দিয়া পলিথিনত, তাৰখিনি গোন্ধাত মাকৈ এনেকৈ বান্ধি কিনে বিক্ৰী কৰে। আৰু লগতে এইখিনি মধুৰিআম 40 টকা কিলো বুলি কৈছে। এদিনাখন ল'লোঁ বাৰু, আজি লোৱা নাই। দুইখিনি আছে একেলগতে, মিঠা খাবলৈ তলত একদম ধুনীয়া গুলপীয়া হৈ আছে। লগতে অকণমান আঙুৰো ওলাইছে, আঙুৰ ল'ম বুলি ভাবিছোঁ। 10 টকা আধা কিলোকৈ দি আছে, আধা কিলো বিক্ৰী ওলাইছে সেইকাৰণে দামটো 50 টকা, কিন্তু লাহে লাহে কমিব বুলি কৈছে। 50 টকা 60 টকাত 1 কিলো পায়। আৰু পিছৰ ফালে নাচিকৰ পৰা আহে, এতিয়া অহা নাই বুলি কৈছে, সেইকাৰণে অকণমান ল'লোঁ। दो भाई 10 का।
আহি গ'লোঁ বজাৰ ঘৰ পালোহি আৰু এতিয়া আনিছোঁ এতিয়া কঁঠাল চব্জি আধা কেজি আনিছোঁ 30 টকা দি আপোনালোকে দেখিছিলে যোনখিনি বাকলি গুচোৱা আছিলে সেইখিনি 80 টকাকৈ কিলো আছিলে বাকলি গুচোৱাখিনি আৰু যোনখিনি বাকলি নুগুচোৱা আছিলে সেইখিনি 30 টকাকৈ আধা কেজি আনিছোঁ বাকলি ৱেট কৰাৰ পিছত বাকলিখিনি গুচাই দিছে সেইখিনিকে আনিলোঁ আধা কিলো আনিছোঁ আৰু এতিয়া বনাম আপোনালোককো দেখুৱাম কেনেকৈ বনাওঁ আৰু লগতে কেনেকুৱা হয় আপোনালোকক জনাম ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু কেনেকুৱা মানে জনাব নাপাহৰিব পিঁয়াজ কাটি ল'লোঁ 2টা ডাঙৰ চাইজৰ বিলাহী 2টা জলকীয়া 3টা আৰু ৰচুন আদাখিনি বনাই ল'লোঁ যোগাৰ কৰি ল'লোঁ এতিয়া কেৰাহীটো পাতি দিম কেৰাহী গৰম হ'ল তেল দিলোঁ জিৰা দিলোঁ গোটা জিৰা আৰু পিঁয়াজ এতিয়া দিব লৈছোঁ জলকীয়া চলকীয়া দি অকণমান সময় ভাজি ল'ম ৰঙচুৱা হোৱালৈকে ভাজি ল'ম মই বাৰু পিঁয়াজ অকণমান বেছিকৈ দিলোঁ 2টা 3টাই দিলোঁ আপোনালোকে কমকৈ দিব পাৰে মই বেছিকৈ অকণমান দিলোঁ বেছিকৈ দিলেও একো নাই যিমান আপোনালোকৰ ইচ্ছা তেনেকৈ দিব পাৰে 2টা হওক 1টা হওক আৰু পিঁয়াজখিনি ভাজি হৈ মানে ৰঙা হ'লে মই বিলাহী দি দিলোঁ বিলাহীখিনি দি পিনে মিনিমাম 5-10 মিনিটমান ভাজি ল'ম দুইখিনি মিক্স কৰি আৰু লগতে মছলাখিনিও একেলগতে দি দিম একেলগতে ভাজি হওক বুলি একেলগতে দি দিম এতিয়া ধুনীয়াকৈ ভাজি লৈ মছলা দিছোঁ জিৰা গুড়ি জিৰা পাউডাৰ আৰু লগতে মই অকণমান ধনিয়া পাউডাৰ একেলগতে দি দিম আৰু ৰচুন আদাটো দিয়ে দিলোঁ গোটেইখিনি মিক্স কৰি পিনে ভাজি অকণমান সময় দি দিম থাকিবলৈ 3-4 মিনিটমান মছলাখিনি দিয়া হোৱাৰ পিছত এতিয়া কঁঠালখিনি দি দিলোঁ কঁঠালখিনি ধুই থৈ দিয়া আছিলে আগতে দি পিনে অকণমান লৰাই পিনে অকণমান 2-3 মিনিটৰ কাৰণে ঢাকি দিম এইখিনি প্ৰায় হৈয়ে গ'ল 70% 80% হৈয়ে গ'ল মই এইখিনি এতিয়া ধুনীয়াকৈ মছলা অকণমান দিবলৈ আছে লাষ্টত অকণমান পানী দিম এবাটিমান পানী দিছোঁ অকণমান সময় সিজিবৰ কাৰণে পানী দি পিনে অকণমান ঢাকি দিম যিমানখিনি সিজিবলৈ বাকী আছে সেইখিনি সিজি যাব আৰু এতিয়া এইখিনিত অকণমান গৰম মছলা আধা চামুচমান গৰম মছলা দিব লৈছোঁ গৰম মছলাখিনি দি পিনে ওপৰত ধনিয়া পাত ছটিয়াই দিম আৰু হৈ যাব গৰম মছলা দিলোঁ দি পিনে অকণমান লৰাই দিম লৰাই পিনে লাষ্টত এতিয়াতো চব্জিখিনি হৈ গ'ল আৰু ধনিয়া পাত অকণমান কাটি থোৱা আছিল ধনিয়া পাত দি দিলোঁ আৰু অকণমান লৰাই পিনে ঢাকন মাৰি থৈ দিম 2 মিনিটৰ কাৰণে ধনিয়া পাতৰ গোন্ধটো আহক বুলি আৰু তেতিয়া আমাৰ খাবলৈ ৰেডি হৈ গ'ল আৰু এইখিনি আমি এতিয়া এইখিনি ভাতৰ লগত ধুনীয়াকৈ খাব পৰা হৈ গ'ল কেনেকৈ আছিলে জানো গানটো কেনেকৈ আছিলে আহি কল খাবলৈ কৈয়ে দিলে খেদা গৰি গবা মাই গৈয়ে দিলে মামা মোৰটো আজি পাগলী মাই কানুনাম প্ৰথম তচা আছিলে মিচিক মাছা কৈ প্ৰথম তচা আছিলে মিচিক মাছা দ্বিতীয় চোৱা আহিল চাকি লৈ আছিল তুমি আছিল ঝাৰু মাই নিয়খিছি তাৰপিছত এতিয়া শুব লৈছোঁ কঁঠাল চব্জি খালোঁ ভাত খালোঁ আজৰি হ'লোঁ আমি খাই আৰু মাংস খালোঁ নাই খোৱা কঁঠাল চব্জি খাই কেনেকুৱা লাগিলে জানো ভাল লাগিলেনে আমি খাই বৈ আজৰি হ'লোঁ বাৰু এতিয়া আৰু চব্জিখিনি খাবলৈ বেয়া নালাগিলে ভালেই লাগিলে অকণমান বেছিকৈ সিজাব লাগে বইল কৰি লোৱা নাই বাৰু মই ডাইৰেক্ট বনাইছোঁ সেইকাৰণে চাগে অকণমান বেছি সময় লাগিলে বনাওঁতে সিজিবলৈ আৰু এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ সামৰিলোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল বাই বাই গুড নাইট